স্বাগতম নতুন ভিডিঅ'লৈ মই দৰ্শনে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। এতিয়া ৰাসৰ বতল, গতিকে মন একদম পূৰা ভাল হৈ আছে, বহুত ভাল লাগিছে। ৰাসত লাগি আছোঁ আৰু কালি হৈছে প্ৰথম ৰজনীত মই হৈছিলোঁ বসুমতী চৰিত্ৰত। তেন্তে ব'লক মাজুলী ৰাসৰ প্ৰথম ৰজনী চাওঁ। বসুমতীর মুক্তির কারণে তুমি এক অভিনব উপায় অবলম্বন করিবে। বসুমতী পাপর দ্বারা মুক্তি পাব। পৃথিৱীৰ মানৱে সত্য ধৰ্ম পৰিহাৰ কৰি অধৰ্ম হ্ৰাস কৰাই লৈছে। পাপৰ অত্যাচাৰত সন্ত সাধুসকল ক্ৰীড়াৰে থাকিব নোৱাৰা হৈ পৰিছে। এই অভাগী নিয়ম আৰু পাপৰ বোজা সহ্য কৰিব নোৱাৰা হৈ পৰিছে। গতিকে প্ৰভু, আপুনি পৃথিৱীতে অৱতাৰী পুৰুষ হিচাপে অৱতীৰ্ণ হৈ দুষ্ট দমন আৰু সন্তক পালন কৰি এই অভাগীক মুক্তি প্ৰদান কৰক প্ৰভু। মুক্তির কারণে আপনি জন্মগ্রহণ করিলেন। ব্রহ্মা বিষ্ণু পাবে তোমার যুগমায়ের নারদপ্রাণী শ্রমণ কৰিব তেওঁলোক আহি পালে আমাৰ কাৰ্য আৰম্ভ কৰিব পৰা। মাজুলী এখন বিশেষ ৰাসৰ দৃশ্য আৰু এয়া হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত তেওঁলোকে খুব ধুনীয়াকৈ ৰাসলীলা প্ৰদৰ্শন কৰে আৰু এয়া হৈছে তাৰে দৃশ্য। মই গানবোৰ দিয়া নাই কাৰণ কপিৰাইট লাগি যাব, সেইটো কাৰণে মই দিয়া নাই। আপোনালোকে বেয়া নাপাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পাই যায়। তেন্তে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।